নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ এডিআৰই আৰু যিসমূহ পৰীক্ষা আগন্তুক দিনত অনুষ্ঠিত হ'ব প্ৰতিযোগিতামূলক সেই সকলো পৰীক্ষাৰ বাবে আসাম জিকে কিছুমান ইম্পৰ্টেণ্ট MCQs আৰু আমি ইতিমধ্যে 9টা ক্লাছ ইয়াৰ আগত আপলোড কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে মই এণ্ড স্ক্ৰীনত গৈ পেলাই ভিডিঅ'বোৰৰ প্লে'লিষ্টৰ লিংকটো লগাই দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন আমি লৈছোঁ যে বিশ্বসিংহই কোচ ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? ৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খটো চিকনগ্ৰামত। চিকনগ্ৰামত কি কৰিছিলে? বিশ্বসিংহই কোচ ৰাজ্যৰ প্ৰথমখন ৰাজধানী স্থাপন কৰিছিলে। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে জ্যোতিৰ্বিজ্ঞান বিষয়ক সাহিত্য কৰ্ম ভাস্বতীৰ অনুবাদক কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো কবিৰাজ চক্ৰৱৰ্তী। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ কোন হয়? অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো ৰাজ্যৰ মুখ্যমন্ত্ৰী। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত সোধা হৈছে স্বাধীনতা সংগ্ৰামী শম্ভুদন ফুংলু অসমৰ কোনটো জনজাতিৰ আছিলে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ক নম্বৰ অপশ্যনটো ডিমাচা। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে গোহাঁই কমল আলি পথটো নিৰ্মাণ কৰা হৈছিল। কোনে কৰিছিলে? এই গোহাঁই কমল আলি যোনটো পথ আছিলে সেই পথটো নিৰ্মাণ কোনে কৰিছিলে? প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ কটো নৰনাৰায়ণৰ ৰাজত্বকালত। আমি পিছৰটো প্ৰশ্ন চাওঁ। অসমৰ এটা জলপ্ৰপাতৰ উৎপত্তি স্থল হৈছে। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো নামবৰ সংৰক্ষিত বনাঞ্চল। আমি পিছৰটো প্ৰশ্ন চাওঁ। 7 নম্বৰ প্ৰশ্নত সোধা হৈছে নিম্নলিখিত কোনটো জাতিয়ে অসমত জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ অপশ্যনটো আংগামী নগাসকলে। আমি পিছৰটো চাওঁ। 8 নম্বৰ প্ৰশ্নত সোধা হৈছে তেজপুৰৰ মহাভৈৰৱ মন্দিৰ স্থাপন কৰিছিল। কোনে কৰিছিলে? এইটো প্ৰশ্নৰ উত্তৰ চাগে আমি নিশ্চয় জানো সকলোৱে, হয়নে? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো বাণৰজা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 9 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ৰাজবাৰীৰ এক শিলা ধ্বংসস্তূপ কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব গ নম্বৰ অপশ্যনটো নাগালেণ্ডত। আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ। এইটো ব্ৰিটিছ হ'ব লাগিছিলে। ব্ৰিটিছৰ বিৰুদ্ধে খাচীসকলৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল। কোনে দিছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো ইউটিৰথ সিঙে। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 11 নম্বৰ প্ৰশ্নত সোধা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি কোনে বড়ো ভাষালৈ অনুবাদ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো শুভ ব্ৰহ্ম। ইয়াৰ লগে লগে আপোনালোকেও কৰি যাব প্ৰশ্নৰ উত্তৰসমূহ আৰু কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব। আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে মধ্যপ্ৰদেশ চৰকাৰৰ সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ আৰু কেৱল অসমীয়া হ'ল কোন হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খটো লক্ষীনন্দন বৰা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 13 নম্বৰ প্ৰশ্নটোত সোধা হৈছে কাঠনিবাৰীৰ ঘাট গল্প সংকলন ৰচনা কৰিছিল। অপশ্যনসমূহ দিয়া হৈছে সৌৰভ কুমাৰ চলিহা, খ নম্বৰ অপশ্যনত দিয়া হৈছে মহিম বৰা, গ নম্বৰ অপশ্যনত দিয়া হৈছে মামণি ৰয়ছম গোস্বামী আৰু ঘ নম্বৰ অপশ্যনত দিয়া হৈছে হীৰেণ ভট্টাচাৰ্য। গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো মহিম বৰা। পিছৰটো প্ৰশ্ন চাওঁ। 14 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো শৰৎচন্দ্ৰ সিংহ। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। 15 নম্বৰ প্ৰশ্নত সোধা হৈছে যে কনকলতা বৰুৱা তলৰ কোনটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল? অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খটো ভাৰত ত্যাগ আন্দোলন। আমি পিছৰটো প্ৰশ্ন চাওঁ।
16 নম্বৰ প্ৰশ্নটো সোধা হৈছে অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় প্ৰশ্নটোত কি সুধিছে পাৰ হৈ নাযায় বুলি সুধিছে ঠিক আছে গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কটো দক্ষিণ শালমৰাৰ মাজেৰে আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথ পাৰ হৈ নাযায় আমি পিছৰটো প্ৰশ্ন চাওঁ নিম্নলিখিত কোনগৰাকী ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো নৰকাসুৰে বা ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল পিছৰটো প্ৰশ্ন চাওঁ অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো অপশ্যনসমূহ দিয়া হৈছে চান্দুবি হ্ৰদ দীপৰ বিল কুমৰী বিল হ্ৰদ বা সোণবিল হ্ৰদ গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো সোণবিল হ্ৰদ হৈছে অসমৰ আটাইতকৈ ডাঙৰ জলাশয়টো আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 19 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক গতিকে অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো দেৱেন্দ্ৰনাথ বেজবৰুৱা আমি পিছৰটো প্ৰশ্ন চাওঁ অসমৰ গেছ বৈদ্যুতিক প্ৰকল্প অৱস্থিত গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো কঁঠালগুৰিত ক'ত অৱস্থিত কঁঠালগুৰিত পিছৰটো প্ৰশ্ন চাওঁ 22 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে কোন তাৰিখে অসম ক্ৰীড়া দিৱস পালন কৰা হয় অসম ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 17 অক্টোবৰ অপশ্যন নম্বৰ কটো আমি পিছৰটো প্ৰশ্ন চাওঁ কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰৰ কোনগৰাকী আহোম ৰজাই দখল কৰিছিল আহোম ৰজাই হ'ব লাগিছিল দখল কৰিছিল গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গটো চুহুংমুং আমি পিছৰ প্ৰশ্ন চাওঁ 24 নম্বৰ প্ৰশ্নত সোধা হৈছে ভৰি গান অসমৰ কোনটো জনগোষ্ঠীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নাট্য কলাৰ প্ৰদৰ্শন বুলি গণ্য কৰা হয় গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব গ ৰাভা আমি পিছৰ প্ৰশ্ন চাওঁ কোনখন বনাঞ্চলত পদ্মশ্ৰী যাদৱ পায়েঙে এককভাৱে গছপুলি ৰোপণ কৰিছিল গোটেই অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ খটো মোলাই অৰণ্য আমি পিছৰ প্ৰশ্ন চাওঁ 26 নম্বৰ প্ৰশ্নত সোধা হৈছে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয় গতিকে প্ৰশ্নটোৰ জৰিয়তে কি গম পালোঁ যে আমাৰ মাজুলী নদীদ্বীপ আছে হয়নে সেইটো ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয় আৰু প্ৰশ্নটো কি সুধিছে সেই সময়ত আহোম ৰজা কোন আছিল গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ গটো কন্দৰ্পেশ্বৰ সিংহ আমি পিছৰটো প্ৰশ্ন চাওঁ অসম ইতিহাসত ভূঞাসকলে পাৰ্চী উপাধি খান বা খেন গ্ৰহণ কৰিছিল গতিকে প্ৰশ্নটো সুধিছে যে ভূঞা শব্দটোৰ অৰ্থ কি অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰটো মানে ভূস্বামী আৰু আঙুঠিৰ স্বামী এই দুটা ভূঞা শব্দৰ অৰ্থ আমি পিছৰটো প্ৰশ্ন চাওঁ 28 নম্বৰ প্ৰশ্নত সোধা হৈছে অসমত কোনে প্ৰথমে ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল অপশ্যনসমূহৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ কটো গদাধৰ সিংহ ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ 29 নম্বৰ প্ৰশ্নত সোধা হৈছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল 1971 চনত 1972 চনত 1973 চনত আৰু 1975 চনত গতিকে যিসমূহ অপশ্যন দিয়া আছে সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘটো 1975 চনত আমি পিছৰটো প্ৰশ্ন চাওঁ আৰু এইটো হৈছে আজিৰ অন্তিমটো প্ৰশ্ন গতিকে আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰি আমাক উৎসাহিত কৰিব আৰু আপোনালোকে কেনে পাইছে ভিডিঅ'টো কমেণ্ট বক্সত জনাব আৰু লগতে আপোনালোকলৈ কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটো কমেণ্ট বক্সত জনাই দিব আৰু আমি এতিয়া শেষৰটো প্ৰশ্ন চাওঁ শেষৰটো প্ৰশ্ন সুধিছে যে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ অন্তিম উপনৈখন অসমৰ কোনখন জিলাৰ মাজেৰে বৈ গৈছে গতিকে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ঘ নম্বৰ অপশ্যনটো গোৱালপাৰা দক্ষিণ শালমৰা আৰু মানকাছাৰ এইকেইখন পাৰ হৈ গৈছে গতিকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু লগতে আপোনালোকে ভিডিঅ'